Hi guys, নমস্কাৰ আপোনালোক সকলোকে মই পুৱাবৰ্তা চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা 2018 চনৰ ৰিজাল্ট অনলাইনত কেনেকৈ চেক কৰিব পাৰিব তাক মই দেখুৱাম। প্ৰথমতে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে কিছুমান, তাৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব অনলাইনত। sevaonline.in এনেকৈ আপোনালোকে লগইন ৱেবছাইটত যাব পাৰিব। তাৰপিছত আপোনালোকে তাৰ যি পেজ তাক অপেন কৰাৰ পিছত আপোনালোকে তাত লিংক দেখা পাব। লিংকত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকক নতুন মেনু আহিব। মেনু অহাৰ পিছত আপোনালোকে তাত নিজৰ ৰোল এণ্টাৰ কৰিবলৈ দিব, নাম্বাৰ এণ্টাৰ কৰিবলৈ দিব। আপোনালোকে ৰোল আৰু নাম্বাৰ শুদ্ধকৈ তাত এণ্টাৰ কৰিব। তাৰপিছতে আপোনালোকক দিব কেপচা কোড। কেপচা কোড এটা দিয়া থাকিব। কেপচা কোডটো আপোনালোকে তাত যি ধৰণে আছে সেই ধৰণে আপোনালোকে ইনপুট কৰিব, এণ্টাৰ কৰিব। তাৰপিছতে আপোনালোকে অপশ্যন গেট ৰিজাল্ট নাইবা আপোনালোকে ছাবমিট অপশ্যন দেখিবলৈ পাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ স্ক্ৰীনত ৰিজাল্টটো দেখা পাব। আপোনালোকে লিংকত প্ৰথম ক্লিক কৰিব। লিংকত ক্লিক কৰিলে ঠিক এই ধৰণে মেনু আহিব, অপশ্যন আহিব। ইয়াত আপোনালোকে নিজৰ ৰোল শুদ্ধকৈ এণ্টাৰ কৰিব। শুদ্ধকৈ এণ্টাৰ কৰাৰ পিছত আপোনালোকে ৰোল মাৰিব। ৰোল মৰাৰ পিছত আপোনালোকে নিজৰ নাম্বাৰ এণ্টাৰ কৰিব। তাৰপিছত ইয়াত দেখাই দিয়া আছে এইটো কেপচা কোড। কেপচা কোডটো চাই কেপচা কোডটো শুদ্ধকৈ ইয়াত ইনপুট কৰিব। ইনপুট কৰাৰ পিছত আপোনালোকে গেট ৰিজাল্ট অপশ্যন দেখিছে, এই গেট ৰিজাল্টত আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনালোকে নিজৰ ৰিজাল্ট পাই যাব স্ক্ৰীনত। আৰু নতুনকৈ যদি কৰিবলগীয়া হয় তেতিয়া ৰিচেট কৰি পুনৰ এণ্টাৰ কৰিব পাৰিব নতুন ৰোল নাম্বাৰ। বৰ্তমান ৰিজাল্ট দিয়া নাই, সেইকাৰণে মোৰ তাত এতিয়া দেখুওৱা নাই আপোনালোকক। থেংক ইউ। আশা কৰোঁ মোৰ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে নিশ্চয় উপকৃত হ'ব। আৰু যদি আপোনালোকে ভাবে মোৰ ভিডিঅ' ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।